ভাগ্য আৰু সুযোগ According to Seneca, luck is what happens when preparation meets opportunities. ভাগ্য সকলোৰে ভাল নাথাকে। আপুনি গছৰ পৰা সৰি পৰা পকা আমটো গেলা পালে, সেয়া আপোনাৰ দুৰ্ভাগ্য। ঠিক একেডাল গছৰে অলপ পিছত সৰা পকা আমটো অন্য এজন মানুহে ভাল পালে, সেয়া তেওঁৰ সৌভাগ্য। চাবচোন, প্ৰতিযোগিতামূলক পৰীক্ষাত অলপৰ কাৰণে সুযোগ হেৰায়, কিন্তু কিছু সংখ্যকৰ এবাৰতে সুযোগ মিলে। ভাগ্যৰ খেল বুজি পোৱাটো সহজ নহয়। ভাগ্য উদয় হ'বলৈ যথেষ্ট সাধনাৰো প্ৰয়োজন। প্ৰস্তুতি অবিহনে সুযোগ পোৱাটো একেবাৰে অনৰ্থক কথা। সুযোগ পাবলৈ প্ৰস্তুতিৰো প্ৰয়োজন। ভাগ্য কাৰোবাৰ বাবে সদয়, কাৰোবাৰ বাবে নিৰ্দয়। ভাগ্য লগত থাকিলে অৱশ্যে সফলতা নিশ্চিত। তথাপি সদায় ভাগ্যক ধিয়াই বহি থাকিলে সফলতা পাব নোৱাৰি। সুযোগ লাভ কৰিবলৈ হ'লে মানুহৰ জীৱনত কিছুমান বিশেষ দিশত মনোযোগ দিয়াটো প্ৰয়োজন। সুযোগ মানুহৰ জীৱনলৈ এবাৰেই আহে, দ্বিতীয়বাৰ সুযোগ পোৱাটো একোটা ভাগ্য। উদাহৰণস্বৰূপে আপুনি এটা ভাল সুযোগ পালে, কিন্তু আপুনি নিজৰ সমস্যাটোক প্ৰাধান্য দি সেই সুযোগটো এৰি দিলে। তেতিয়া আপোনাৰ জীৱনৰ প্ৰথমটো ভুলৰ আৰম্ভণি হয়। সুযোগক উপেক্ষা নকৰিব। সুযোগে আপোনাৰ দুৱাৰত টুকুৰিয়াই আছে, কিন্তু আপুনি দুৱাৰ খুলি দিয়া নাই। কিন্তু এনে এটা সময় আহে যেতিয়া সুযোগৰ সন্ধানত আপুনি নিজেই নামিবলগীয়া হয়। তেতিয়া পথবোৰ আপোনা আপুনি বন্ধ হৈ পৰে। সেয়ে ভাগ্যক নিজৰ কৰিব নোৱাৰিলেও সুযোগক নিজৰ কৰক, জীৱন ধন্য হ'ব।